মাছ ডবল মাছ চেন্নাইত মাছ ধৰিব কষ্ট নকৰিলেও হৈ যায়। হেল্ল' দোস্ত, স্বাগতম। আজি মই আপোনালোকক চেন্নাইত কেনেকৈ মাছ ধৰো দেখাই আছোঁ, চাওক আহক আপোনালোকে। এটাই ষ্টাইলত মাছ ধৰিম আজি। এইটো হ'ল অসমৰ মাছ ধৰা ষ্টাইল দেই, চাই থাকক কেনেকুৱা মাছ ধৰি আনিছোঁ। ये बड़ी अच्छी बात कही आप। कौन है ये लोग? कहां से आते हैं? আহি গ'ল চেন্নাই মাছ। তাত ঝাক এইফালে মাছ ডবল মাছ। চেন্নাইত মাছ ধৰিব কষ্ট নকৰিলেও হৈ যায়। চলো খাই গৈ খাব লাগিব এতিয়া। হৈ গ'ল এক ভাজি। এইটো চাওক কিমান ধৰণৰ মাছ ধৰি আনিলোঁ। এইটো ৰাইজসকলে কি মাছ হয় জনাব দেই, মই আকৌ চিনি নাপাওঁ ক। তো আজিলৈ ইমানেই। আপোনালোকক মাছ লাগে যদি ক'ব, মই পঠাই দিম ইয়াৰ পৰা। মোৰ নাম্বাৰত কল কৰিব। তো এইখিনি মাছ মই এতিয়া বিকিব নিম। তো চাই থাকক কোনোবাই লয় নে নলয়। হৈ আছে মাছ 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 লৈ লো। হাই মিন মেন মা মিন এৰা বা ঐ দাদাক মাছ লাগিব। मछली ले लो, मछली साहब बहुत मजा, ताज़ा मछली है। लभी खाबी ना खाबी आज फ्राई कर। तुम लोग गलती से अगर नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पे अपने जीजा जी फेंक के मारो या फूफा जी, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे मुठिया बेलने जाना है। बाय।